দলৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তা মই সকলোলৈকে অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু আগন্তুক যি ৰঙালী বিহু, এই ৰঙালী বিহু উপলক্ষে সমগ্ৰ অসমবাসী ৰাইজক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, সকলোৰে প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আশা ৰাখিছোঁ এইবাৰ বহাগে অসমৰ জাতীয় জীৱনলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিব। অসমৰ জনগণৰ আকাংক্ষিত সুখ, শান্তি আৰু সমৃদ্ধি এইবাৰ বহাগে কঢ়িয়াই আনিব বুলি মই আশা ৰাখিছোঁ। আৰু এই বহাগে অসমৰ সমাজ জীৱনত এক শক্তিশালী জাতীয় চেতনাৰে উদ্বুদ্ধ এখন সমাজ প্ৰতিষ্ঠা কৰিব পাৰিব। জাতীয়তাবাদী ধাৰাৰ শক্তিশালী স্বৰূপ এইবাৰ বহাগে অসমৰ সমাজ জীৱনলৈ কঢ়িয়াই আনিব বুলি মই আশা ৰাখিছোঁ। গতিকে এই বহাগ অসমৰ জাতীয় জীৱনৰ কাৰণে আশা, এক স্বাভিমান প্ৰতিষ্ঠাৰ বহাগ হওক। এই ৰঙালী বিহু অসমৰ জাতীয় জীৱনৰ কৃষ্টি সংস্কৃতি সকলো সামৰি এক সমন্বয় আৰু উন্নয়নৰ যাত্ৰাৰে যাতে গতিশীল ৰূপত আগবাঢ়িব, তাৰ কাৰণে মই সকলোৰে প্ৰতি শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। গতিকে সমগ্ৰ অসমবাসীৰ ৰাইজৰ প্ৰতি আন্তৰিক শুভেচ্ছা শ্ৰদ্ধা জনাইছোঁ। অসম জাতীয় পৰিষদৰ এইবাৰ নিৰ্বাচনত ফলাফল কেনেকুৱা হ'ল? তিনিটা পৰ্যায়ত নিৰ্বাচন হ'ল, আসনৰ ক্ষেত্ৰত কি হৈছে? ভাল ফলাফল হ'ল। এইবাৰ অসমত জাতীয় চেতনাৰে সমৃদ্ধ এখন চৰকাৰ অসমৰ ৰাইজে পাবলৈ সক্ষম হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু অসম জাতীয় পৰিষদেও খুব ভাল ফলাফল দেখুৱাব। আৰু আমি যি লক্ষ্য উদ্দেশ্য লৈ এই যাত্ৰা আৰম্ভ কৰিছিলোঁ, এই দলটো গঠন কৰিছিলোঁ, আমি সেই যিটো আদৰ্শ, আপোচবিহীন স্বাভিমানী জাতীয়তাবাদী আদৰ্শ, সেই আদৰ্শ আমি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। কাৰণ অসমত নিজৰ মানুহৰ আধিপত্য প্ৰভু যাতে নিজে মূৰ তুলি জীয়াই থাকিব পাৰে, মেৰুদণ্ডহীন মানুহৰ দৰে ব্যৱহাৰ নকৰা, মেৰুদণ্ড পোনাই শিৰ উচ্চ কৰি স্বাভিমানেৰে জীয়াই থকা এটা জাতীয় আদৰ্শৰ ৰাজনৈতিক ধাৰা এটা অসমৰ জনগণে বিচাৰে। আৰু সেই আদৰ্শ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আৰু মই ভাবোঁ যে এই যিটো ধাৰা, এই ধাৰা আগন্তুক দিনতো অতি শক্তিশালী ৰূপত আগবাঢ়িব। আপোচকামী মানসিকতাৰ, আপোচবিহীনভাৱে যিটো আপোচকামী মানসিকতা বিগত সময়ছোৱাত বিভিন্ন ৰাজনৈতিক দলসমূহে দেখুৱাইছে, অসমৰ স্বাৰ্থক জলাঞ্জলি দি অসমৰ বিভিন্ন কথা বতৰাৰ ওপৰত আপোচকামী মানসিকতা তেওঁলোকে যেনেধৰণে কাম কাজ কৰিছে, তাৰ বিপৰীতে আপোচবিহীন চিন্তা আৰু লক্ষ্য লৈ ৰাজনৈতিক যিটো ধাৰা, এই ধাৰা অব্যাহত থাকিব। আৰু অসমৰ ৰাইজে তাৰ উমান অহা 2 তাৰিখে পাব। আৰু 2 তাৰিখে অসমৰ জনগণে সেইধৰণে মেণ্ডেট দিছে, সেইধৰণে তেওঁলোকে মতদান কৰিছে, ভোটদান কৰিছে। মই ভাবোঁ যে এইবাৰ এইটো এটা অত্যন্ত এটা অসমৰ সমাজ জীৱনৰ কাৰণে এটা যোগাত্মক পৰিৱেশ। চাৰিওফালে বিভিন্ন অঞ্চলত ভোটদানৰ হাৰ বাঢ়িছে। গ্ৰাম্য প্ৰধান অঞ্চলসমূহত এটা সময়ত ভোটদানৰ হাৰ কম আছিল, এইবাৰ অতি উচ্চ হাৰত বাঢ়িছে ভোটদান। গতিকে এইবোৰ কথা অতি ছিগনিফিকেণ্ট কথা। আৰু জনতাই এই কথাটো উপলব্ধি কৰিছে যে জাতিটো সংকটত, ৰাজনৈতিকভাৱে জাতীয় সংকটৰ সন্মুখীন হৈছে অসমৰ সমাজ জীৱন। গতিকে সেই লক্ষ্য, সেই চিন্তাৰে এইবাৰ মতদান কৰিছে। ৰাইজৰ ওচৰত সময় কম আছিল সিদ্ধান্ত ল'বৰ কাৰণে বা আন কথা বতৰাবোৰৰ কাৰণে। কাৰণ প্ৰলোভনৰ ৰাজনীতি, বিভিন্ন ধৰণৰ কূটকৌশল, পাক চক্ৰ, বিভিন্ন ধৰণৰ এজেঞ্চিৰ ইয়াত অপপ্ৰচাৰ, সকলো ধৰণৰ কথা বতৰাৰ মাজত মানুহক বিভ্ৰান্ত কৰি ৰখা যিটো পৰিৱেশ, তাৰ পৰা যুক্তিৰে, বিবেকেৰে চিন্তা চৰ্চা কৰি সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসমৰ ৰাইজে সেই সময়টো পোৱা নাছিল। কিন্তু এইবাৰ যি সময় পাইছিল তাতে তেওঁলোকে যিটো শক্তিশালী ভূমিকা দেখুৱালে, যিটো যোগাত্মক সঁহাৰি দেখুৱালে, মই ভাবোঁ যে এইটো সুদূৰ প্ৰসাৰী, ই অসমৰ সমাজ জীৱনত প্ৰভাৱ পেলাব বুলি মই আশা কৰোঁ। এফালে মিত্ৰগোট আৰু অন্যফালে মহাজোঁট, দুয়োটা পাৰ্টীয়ে কিন্তু চৰকাৰ গঠন কৰিবৰ কাৰণে ইতিমধ্যে মানসিকভাৱে সাজু হৈ আছে। আপোনালোকৰ এই ক্ষেত্ৰত আপোনালোকৰ উত্থান কিমান হ'ব বুলি ভাবে? মিত্ৰজোঁটো আত্মবিশ্বাসী, মহাজোঁটো আত্মবিশ্বাসী। মই এটা কথা ইতিমধ্যে কৈছোঁ, জাতীয় চেতনাৰে সমৃদ্ধ চৰকাৰ কৰাৰ ক্ষেত্ৰত এইবাৰ এই পৰিৱেশ তৈয়াৰ হৈছে। আৰু সেই সমগ্ৰ কথাটোত অসম জাতীয় পৰিষদৰ এটা ভূমিকা থাকিব। আৰু অসম জাতীয় পৰিষদে আমি কিমান সংখ্যক চিট পাম সেই কথা কেতিয়াও কোৱা নাই, কিন্তু 2 মে'ত গম পাব যে অসমৰ ৰাইজে এটা ঐতিহাসিক সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে। চৰকাৰ গঠনৰ ক্ষেত্ৰত আসন যদি কম হয় কোনোবা এটা মিত্ৰগোটৰ হওক বা মহাজোঁটৰ, তেতিয়া আপোনালোক কোনটো দলৰ লগত চামিল হোৱাৰ সম্ভাৱনা আছে? যিহেতু
তেনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই আৰু ফলাফললৈ অপেক্ষা কৰা আমি আমাৰ কথাটো আগৰ পৰা কৈ আছে আপোচবিহীন মানৱিকতা কিন্তু লুৰিণ দা কিমানটা আসন পাব কিমানটা আসনত জয় হৈ জনতাৰ মেণ্ডেটলৈ ৰেচপেক্ট দিওঁ আপুনি নিজৰ অহংকাৰপূৰ্ণভাৱে কথা বতৰাই আমি কেতিয়াও কিন্তু জনতাৰ ওপৰত আস্থা আছে তেওঁলোকে মেণ্ডেট জাতীয়তাবাদৰ আপোনাৰ সমষ্টিত আপুনি আত্মবিশ্বাসী আত্মবিশ্বাসী মই ৰাইজৰ ওপৰত মই বিশ্বাস জনতাৰ ওপৰত মই যিবোৰ কথা কৈছোঁ যিবোৰ দৃষ্টিভংগী সামগ্ৰিকভাৱে দলটোৱে আমি যিবোৰ কথা কৈছোঁ সেইবোৰৰ প্ৰতি মই ভাবোঁ যে জনতা তেওঁলোক আস্থাশীল তেওঁলোক শ্ৰদ্ধাশীল আৰু গণতান্ত্ৰিক যিটো প্ৰমূল্য এই প্ৰমূল্যক আমি সদায় শ্ৰদ্ধা কৰি আহিছোঁ জনগণৰ ওপৰত সম্পূৰ্ণ আস্থাশীল শ্ৰদ্ধাশীল জাতীয় সংকটৰ সময়ত কি সিদ্ধান্ত ল'ব লাগে কোন বাটেৰে বাট বুলিব লাগে সেই সম্পৰ্কত অসমৰ জনগণ তেওঁলোক জ্ঞাত তেওঁলোক সেই কথা তেওঁলোকে সিদ্ধান্ত তেওঁলোকে সঠিকভাৱে লৈছে হৰ্চ ট্ৰেডিঙৰ কথা এতিয়া চলি আছে এটা চৰ্চা হৈ আছে ইতিমধ্যে AIDFৰ প্ৰতিগৰাকী কেণ্ডিডেটক নি এতিয়া জয়পুৰত ৰাখিছেগৈ BPFৰ কেণ্ডিডেট এতিয়া ইয়াত নাই অসমত হৰ্চ ট্ৰেডিঙৰ আশংকাত অসম জাতীয় পৰিষদো আছে নেকি নাই তেনেকুৱা ভয় আৰু শংকাত অসম জাতীয় পৰিষদ কেতিয়াও নাথাকে কিন্তু ইয়াত থকা আপোনালোকেও কিনা যোনকেইখন যদি একক সংখ্যাগৰিষ্ঠতা কোনো এটা দলে লাভ নকৰে তেন্তে আপোনালোকেও কিনিবলৈ চেষ্টা কৰিব সেইবোৰ প্ৰচেষ্টা ষড়যন্ত্ৰ থাকিব কিন্তু মই আমাৰ দলৰ প্ৰতিগৰাকী প্ৰাৰ্থীৰ ওপৰত মই আস্থা পোষণ কৰিছোঁ সম্পূৰ্ণ আস্থা আছে কাৰণ এটা মই আগতেও কৈছোঁ যে এটা জটিল সন্ধিক্ষণত এই ৰাজনৈতিক দলটো গঠন হৈছে আপোনালোক ফেক্টৰ হ'ব এইবাৰ চৰকাৰ গঠন নিশ্চিত হয় এইটো 2 তাৰিখলৈকে মই অপেক্ষা কৰোঁ গম পাব অসমৰ জনতাই কাৰ কোনটো পাৰ্টিৰ লগত আপোনালোক চামিল হ'ব সেই সম্পৰ্কৰ কথা আমিতো কৈছোঁ আমি আপোচবিহীন চৰিত্ৰ আমাৰ থাকিম আমি অসমৰ জনগণ আমাৰ প্ৰথম অসমৰ ভৱিষ্যত প্ৰথম অসমক লৈয়ে অসমৰ মানুহ অসমৰ ভৱিষ্যতক লৈ আমি চিন্তিত আৰু সেই ধৰণে আমি মানে এইটো নিশ্চিত যে আপোনালোকে নিৰ্বাচনৰ আগে যিটো কথা কৈছে যে ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰ যিকেইটা দল আছে তেওঁলোকৰ লগত আপোনালোকে নিৰ্বাচন দেখিলে যেতিয়া ফলাফলৰ পিছতো তেওঁলোকৰ লগত একলগ নহয় এইটো প্ৰায় নিশ্চিত চাওক আমাৰ আপোচবিহীন মানৱিকতা স্পষ্ট এই ক্ষেত্ৰত কোনো ধৰণৰ কেতিয়াও কম্প্ৰমাইজ কৰা নহয় কেতিয়াও কম্প্ৰমাইজ নহয় আগন্তুক দিনত আমাৰ মূল লক্ষ্যটো হ'ল অসমৰ জনগণৰ সুৰক্ষিত পৰিচয় অসমৰ জনগণক মৰ্যাদাসম্পন্নভাৱে অসমত জীয়াই থকাৰ পৰিৱেশ দিব লাগে আৰু এইটো ৰাজনৈতিকভাৱে দিব লাগিব ৰাজনৈতিকভাৱে তেনেকুৱা এটা আধাৰ তৈয়াৰ কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু সেই আদৰ্শৰে আমি বাট বুলিম গতিকে মূল লক্ষ্য অসমৰ জনগণ অসমৰ মানুহৰ সুৰক্ষিত মানে আপোনালোকে যিটো কথা আপোনালোকে বুজিলোঁ যে ফলাফলৰ পিছত মিত্ৰজোঁটেই হওক মহাজোঁটেই হওক আপোনালোকে যদি তেওঁলোকক সমৰ্থন দিবলৈ আপোনালোকক অনুৰোধ জনায় তেতিয়া আপুনি কিছুমান মানে জাতীয় চেতনা থকা কিছুমান চৰ্ত আপোনালোকে দিব নিশ্চয় ডেফিনেটলি অসম প্ৰথম আমাৰ কাৰণে অসম প্ৰথম অসমৰ জনগণ প্ৰথম ইয়াক বাদ দি অসমৰ মানুহৰ চিন্তাক বাদ দি আন কোনো কথা স্বাৰ্থন্বেষী কোনো ধৰণৰ ৰাজনীতিৰ প্ৰতি আমি কেতিয়াও কোনো ধৰণৰ আমাৰ সমৰ্থন নাই সহায় নাই কেৱল মাত্ৰ অসমৰ জনগণ অসমৰ ৰাইজৰ প্ৰতি আমি দায়বদ্ধতাৰে আমি কাম কাজ কৰিব খোজোঁ আৰু সেইকাৰণে আমাৰ যিবোৰ জাতীয় বিষয় যিবোৰ জাতীয় ইছ্যু আছে সেইবোৰত কেতিয়াও কোনো কাৰণতে এচুলি মানুহ আমি কেতিয়াও আপোচ নকৰোঁ এই কথা স্পষ্ট আৰু সেই চিন্তাৰে আমাৰ ৰাজনৈতিক যিটো যাত্ৰা যিটো আদৰ্শ সেইটো আগবাঢ়িব তাৰমানে চৰ্ত সাপেক্ষে চৰকাৰত চামিল হোৱাৰ সম্ভাৱনা আছে যদি চৰ্ত সাপেক্ষে মাতে আপোনালোকে চব আমাৰ কথাটো কৈছোঁ আপোচবিহীন চৰিত্ৰ 2 তাৰিখে অপেক্ষা কৰক জাতীয়তাবাদী শক্তিশালীৰ ওপৰত প্ৰতিষ্ঠা হ'ব গতিকে আপোনালোকে 2 তাৰিখে অপেক্ষা কৰক আৰু আমাৰ যিটো চৰিত্ৰ আমাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখক আমি এই চিন্তাৰ আগবাঢ়িছোঁ বিগত সময়ছোৱাৰ আপোচকামী মানসিকতাৰ ৰাজনীতি দেখিলোঁ আত্মসমৰ্পণ দেখিলোঁ বহতীয়া ৰাজনীতি দেখিলোঁ স্বজন দূষণ দেখিলোঁ নিজৰ ব্যক্তিগত মুনাফা লাভ কৰাৰ ৰাজনীতি দেখিলোঁ এইবাৰ আপোনালোকে প্ৰথমবাৰৰ কাৰণে নিজৰ ব্যক্তি স্বাৰ্থ পৰিহিত এটা কেৱল মাত্ৰ জাতিৰ কাৰণে স্বাৰ্থ থকা এটা জাতীয়তাবাদী ৰাজনৈতিক ধাৰা আপোনালোকে দেখিবলৈ পাব আৰু সেইটো অসমৰ জাতীয় জীৱনৰ কাৰণে মই ভাবোঁ যে ঐতিহাসিক ক্ষণ হ'ব ঐতিহাসিক ঘটনা হ'ব এই ক্ষেত্ৰত আপোনালোকে সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আমাৰ দলৰ ওপৰত ৰাখক আৰু আমাৰ দলৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ লুৰিণ দা কেন্দ্ৰীয় চৰকাৰে ৰঙালী বিহুৰ যি বন্ধ আছিলে সেই বন্ধটো উইথড্ৰ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মাজত এটা ক্ষোভ দেখা গৈছে অসম জাতীয় পৰিষদ দলৰ সভাপতি হিচাপে আপুনি কি মন্তব্য আগবঢ়াব আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব নহয় মই ইয়াৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ প্ৰতিবাদ কৰিছোঁ আৰু অসমৰ বাপতিসাহোন ৰঙালী বিহুটো আমাৰ আৱেগ স্বাভিমানৰ প্ৰতীক এই ৰঙালী বিহু বন্ধ হ'ব লাগে আৰু দিল্লীৰ প্ৰতি যিটো আমাৰ দিল্লীয়ে আমাৰ প্ৰতি যিটো তেওঁলোকৰ দৃষ্টিভংগী আছে সেই দৃষ্টিভংগী স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে কেৱল মাত্ৰ তেওঁলোকৰ কথাতহে এফৰ আছাম কিন্তু অসমৰ প্ৰতি অসমৰ জনগণৰ প্ৰতি আৰু অসমৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি তেওঁলোক শ্ৰদ্ধাশীল নহয় আৰু সেইকাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কাও তাৰ এটা প্ৰতিষ্ঠা যি কাৰ যোগেদি অসমৰ মানুহৰ ভাষা কৃষ্টি সংস্কৃতি সামাজিক ভৱিষ্যত ৰাজনৈতিক ভৱিষ্যত তেওঁলোকে অন্ধকাৰ দিশলৈ ঠেলি দিব আকৌ সুধিছোঁ অসম জাতীয় পৰিষদে কেইখন আসন আপোনালোকৰো কেলকুলেশ্যন হৈছে চব
কোনো প্ৰফেশ্যনেল কথা, কোনো অহংকাৰপূৰ্ণ কথা কোনো ক'ব খোজা নাই। অসমৰ জনতাৰ ওপৰত আস্থা ৰাখক, আমিও আস্থা ৰাখিছোঁ। আমি জাতীয়তাবাদী এটা ধাৰা, আদৰ্শ, এটা দৰ্শন এটা প্ৰতিষ্ঠা কৰিব খুজিছোঁ, য'ত আপোচবিহীন চৰিত্ৰ য'ত অক্ষুণ্ণ থাকে, স্বাভিমানী জাতীয় চৰিত্ৰ য'ত অক্ষুণ্ণ ৰাখিব খুজিছোঁ। গতিকে আস্থা ৰাখক। 2 তাৰিখে অসমৰ জনতাই জাতীয়তাবাদৰ পক্ষত জাতীয় চেতনা সমৃদ্ধ হোৱা এটা পৰিৱেশ আৰু এখন চৰকাৰ গঠন কৰাৰ এটা পৰিৱেশ ৰাইজে অসমৰ জনগণে এইবাৰ চাইলেণ্ট ভোটাৰ আপোনালোকৰ সপক্ষে? চাইলেণ্ট ভোটাৰ আমাৰ সপক্ষে আছে, ইউথ আমাৰ লগত আছে, মহিলা আমাৰ লগত আছে। গতিকে আপোনালোকে নভবা ধৰণৰ এটা ফলাফল এবাৰ পাব। বিভিন্ন নিৰ্বাচনী সমীক্ষাত অসম জাতীয় পৰিষদ দুখনৰ পৰা 5খন আসন দিয়া হৈছে, কি ক'ব এইটো? বিহাৰৰ নিৰ্বাচনো আপুনি দেখিছে, তাৰ তাৰতো এক্সিট পোলৰ এটা ৰাইজে মেণ্টেন দিছে। গতিকে বিশ্বাস ৰাখক, জনতাৰ ওপৰত বিশ্বাস ৰাখক। প্ৰফেশ্যনেল এজেঞ্চি আৰু এক্সিট পোলত তেওঁলোকে কেতিয়াও মানে আলোচনা নকৰিব বা তাৰ সেই সম্পৰ্কে লৈ আমি চিন্তা চৰ্চা কৰাৰ মূৰ ঘমোৱাৰ প্ৰয়োজন নাই। জনগণ প্ৰথম, অসম প্ৰথম আৰু অসমৰ জনগণ প্ৰথম। আৰু তেওঁলোকে এতিয়া ভোট, যিটো গণতান্ত্ৰিক মানে পৰম্পৰা, আটাইতকৈ শক্তিশালী অস্ত্ৰ, সেইটোৰ ওপৰত আমি সকলোৱে আস্থা ৰখাটো অত্যন্ত। ৰাইজৰ দল আৰু অসম জাতীয় দল একে সময়তে জন্ম হোৱাৰ পৰা একেটা সময়তে জন্ম হোৱাটো কোন আগত থাকিব বুলি ভাবে আপোনালোকৰ? কোন আগত থাকিবতো মূল কথা নহয়, আগত থাকিব অসমৰ জনগণ। অসম থাকিবই, অসমৰ ভিতৰত কোন থাকিব? সেইটো অসমৰ জনগণে দিব। মূল কথাটো হ'ল যে আমাৰ সুৰক্ষিত ভৱিষ্যত, জাতীয়তাবাদৰ শক্তিশালী ভেটি, মূৰ তুলি জীয়াই থকা জাতীয়তাবাদ, স্বাভিমানী জাতীয়তাবাদ, মেৰুদণ্ড বেকা হ'ব নলগা জাতীয়তাবাদ, সেইটোৱে আমি বিচাৰি আছোঁ। আৰু তেনেকুৱা ধৰণৰ ৰাজনৈতিক ধাৰা, আদৰ্শ আমি বিচাৰিছোঁ। গতিকে তাৰ কাৰণে যেনেধৰণে আমি আগবাঢ়িব লাগে সেইধৰণে আগবাঢ়িছোঁ। গতিকে কিছু সময় দিয়ক, আপোনালোকে মানে নভবা ধৰণৰ অভাৱনীয় ফলাফল। লুৰিন্দা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপোনাৰ মাতৃ শ্ৰাদ্ধত গৈছিল, এইটো এটা নিৰ্ধাৰিত কাৰ্যসূচী আছিল নে অনানুষ্ঠানিক আছিল, এই বিষয়ে কি ক'ব? নহয়, সেইটো মুখ্যমন্ত্ৰী মহোদয়ে জানিব, কিন্তু জনালে যে তেখেত যাব। আৰু মই ইতিমধ্যে অন্তৰ নিৰ্ভীতি পুনৰ পৰা মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ মাৰ আৰ্থ ছাত্ৰ অনুষ্ঠান উপস্থিত থকাৰ কাৰণে। আৰু এইটো এটা মানুহৰ যেতিয়া হয় সেই মুহূৰ্তত আমি সকলোৱে গণতান্ত্ৰিক প্ৰমূল্যৰে বা মানৱীয় প্ৰমূল্যৰে আমি ইজনক সিজনক দেখা কৰাৰ আমাৰ সকলোৰে প্ৰয়োজনীয়তা আছে, উপযুক্ততা আছে। গতিকে সকলো কেৱল মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নহয়, বিৰোধী দলপতিও তালৈ গৈছে, অসম গণ পৰিষদ দলৰ সন্মানীয় দুগৰাকী মন্ত্ৰী আমাৰ এই আৰ্থ ছাত্ৰ অনুষ্ঠানলৈ আহিছে। গতিকে সকলোৰে প্ৰতি মই আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। কেৱল মাত্ৰ তেখেতসকলকে নহয়, যিসকলৰ পদধূলাৰে আমাৰ ঘৰ পবিত্ৰ ভূমিলৈ পৰিৱৰ্তন হ'ল, প্ৰতিগৰাকী ব্যক্তিলৈ বা যিসকলে আমাৰ এই দুখৰ সময়ত সংগতি হৈ সকলোৱে নিজৰ মাত এষাৰ দিলে বা সমবেদনা জ্ঞাপন কৰিছে। অসমৰ বিভিন্ন জনা অজানা বিভিন্ন প্ৰান্তত ৰাইজে যি সমবেদনা জ্ঞাপন কৰিছে, তাৰ কাৰণে মই সকলোৰে প্ৰতি মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আশা ৰাখিছোঁ অসমৰ সমাজ জীৱনত তেনেকুৱা ধৰণৰ প্ৰমূল্য